নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ অৰ্জুন টেক চেনেললৈ। বন্ধু-বান্ধৱীসকল, DHSFW 2020 ৰিক্ৰুটমেণ্ট আছিলে আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছিলে 549টা। ইয়াতে আপোনাৰ গ্ৰেড 3 পোষ্ট হয় আৰু ইয়াতে নন টেকনিকেল আৰু নন টেকনিকেলৰ পদ আছিলে। যিহেতুকে আপোনাৰ 10 তাৰিখৰ পৰীক্ষা, তো আজি 5 তাৰিখ, আজি এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে। এডমিট কাৰ্ডখন আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব মই দেখুৱাই দিম আৰু জনাই দিম। তো এটা আপোনাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে আপোনাৰ আজি 5 তাৰিখ 5 জানুৱাৰী 2021। তো আপোনাৰ অফিচিয়েল ৱেবছাইটৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো হৈছে আপোনাৰ dhsfw.assam.gov.in আৰু ইয়াতে আপোনাৰ এডমিট কাৰ্ডখনত থাকিব আপোনাৰ ভেনু, ডেট আৰু টাইম, আৰু এক্সামটো হ'ব আপোনাৰ OMR টেষ্ট। এইখনেই আছিলে ক'বলগীয়া। কিবা অসুবিধা পালে বা কিবা যদি মই অফিচিয়েল ৱেবছাইটটো মই দি দিম ডেছক্ৰিপশ্যনত, আৰু এইটো যদি আপোনাৰ ন'টিফিকেশ্যনটো লাগে ন'টিফিকেশ্যনটো মই দি দিম ডেছক্ৰিপশ্যন, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু কিবা অসুবিধা পালে নিশ্চয় জনাব কমেণ্টত, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে এপ্লাই কৰিছিলে, আৰু ভিডিঅ'টো নিশ্চয় লাইক শ্বেয়াৰ কৰিব। আজিলৈকে থেংক ইউ। জয় অসম।